বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে স্বামীয়ে। বটদ্ৰৱাৰ ভোমোৰাগুৰি গাঁৱৰ মুকিনুৰ ৰহমান নামৰ লোকজনে নিজ পত্নীৰ বিৰুদ্ধে আদালতত দাখিল কৰিলে এজাহাৰ। ভোমোৰাগুৰি গাঁৱৰ মুকিনুৰ ৰহমান নামৰ যুৱকজনে বিগত কেইবাবছৰ পূৰ্বে লাহৰীঘাটৰ দাঁতিয়ালবৰী গাঁৱৰ হালিমা খাতুনৰ লগত আবদ্ধ হৈছিল বিবাহপাশত। 4 বছৰ পূৰ্বে তেওঁলোকৰ এটি পুত্ৰ সন্তান হয়। বিবাহৰ পিছৰ পৰাই পত্নী হালিমাই স্বামী মুকিনুৰৰ ওপৰত বিভিন্ন ধৰণৰ নিৰ্যাতন কৰি আহিছে বুলি অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী স্বামীয়ে। ইয়াৰ উপৰিও বিভিন্ন সময়ত বিভিন্ন অজুহাত দেখুৱাই হালিমাই তেওঁৰ পৰিয়ালৰ কেইবাজনো সদস্যৰ একাউণ্টযোগে হৰকাইছিল ধন। ইয়াৰ পিছত বিগত প্ৰায় 15 দিন পূৰ্বে স্বামী ব্যৱসায় সূত্ৰে ঘৰৰ পৰা ওলাই যোৱাৰ পিছতেই পত্নী হালিমা খাতুনে ঘৰত থকা টকা-পইচা সা-সামগ্ৰী লৈ গুচি যায় ঘৰৰ পৰা। এই সন্দৰ্ভত ভুক্তভোগী স্বামী মুকিনুৰে নগাঁও আদালতত ন্যায় বিচাৰি পত্নী হালিমা খাতুনৰ লগতে আন 3 জনৰ ওপৰত দাখিল কৰে এজাহাৰ। নিউজ ডেস্ক ৰিপৰ্ট R24 লাইভ। এক সপ্তাহ আগে সারা বাজারও গেছে, কারণ আমি কইছি যে তুমি বাজারও গেছে সারা যাই না, কথা সারা কার্য হইব, কার্য খেসকাল হইব, তো তুমি পরের দিন যাও। কর না লাগে এই বেড়ার ভাত খাইতাম না, আমি এই বেড়ার ঘরে থাকতাম না। অন বউ টাকা পয়সা আছে, ঘর কি আছে, বউ ঘরতে খুঁজছে খুঁজছে লয়ে গেছে, আমি খুঁজছে দেখছি না। আমি আমার কামও তারা আগলাব তো আগলা কাটব, আমি কি কইয়াম, সেরাও লয়ে গেছে গা, আর আমি কিচ্ছু কইতে পারতাম। হ্যাঁ, আগেও ঘটনা এইটাই করছে, খালি সারা টেহা হারায় যা, আমরা তারা ঘর ধরো যাই না, কিছু আনি না, তখন বেডির তো নিয়ে চুরি হইয়া। তো আগত মোৰ ঘৈণীয়েকে ফোন মাৰিছে মোৰ তাত, সি কৈছে যে দেউতাৰ ঘৰত যাম। মই কৈছোঁ যে নাই, তুমি যাব নোৱাৰিবা। মই ঘৰত আহিছোঁ, আহি পেলাই চাইছোঁ সি মোৰ টকা পইচা আৰু বস্তু বাহিনী গয়না কাটি চব লৈ গুচি গ'ল। নাম কি তোমার ঘৈণীয়েকজনী? হালিমা খাতুন। তোমার নামটো কি আছিল? মুকিনুৰ ইছলাম। ঘৰ ভোমোৰাগুৰি। এতিয়া তুমি কি বুলি সন্দেহ কৰিছা? আমি সন্দেহ মানে সি বেলেগ ল'ৰা এটাৰ লগত মানে তাৰ কিবা এটা সম্পৰ্ক আছে, মই সন্দেহ কৰিছোঁ। আগতে এনেকুৱা হৈছিল নেকি? আগত এনেকুৱা হৈছে আৰু 2-3বাৰ এনেকুৱা ঘটনা কৰিছে সি। এবাৰ থানাত আমাৰ শহুৰ আহিছিলে, শাহুৰী আহিছিলে, আমি ল'ৰাটো লৈ আহিছিলোঁ, পাছত থানা পুলিচ দি পেলাই লৈ গৈছিলে। তুমি এই সন্দৰ্ভত এজাহাৰ কৰিছা? মই এজাহাৰ কৰিছিলোঁ। পাছত সিহঁতে আহি পেলাই কৈছে যে মই আৰু কেছ টেছ নকৰোঁ, আমি মোৰ ছোৱালী মই লৈ গৈ আছোঁ। এতিয়া তোমাৰ ঘৈণীয়েক যোৱা কেইদিন হৈছে? আজি 15 দিনমান হ'ল। এতিয়া তুমি এজাহাৰ কৰিছা নে নাই? এতিয়া কৰিছোঁ আমি। এতিয়া তুমি কি বিচাৰিছা? এতিয়া আমাৰ টকা পইচা বিচাৰিছোঁ, তাক বিচাৰিছোঁ লাগে।